বন্ধুসকল আপোনালোকে ঘৰত বহি কাৰেণ্টৰ বিল চেক কৰিব পাৰিব লগতে আপুনি বিলৰ কাগজখন বা বিলৰ যেটো পেপাৰ আছে হেতু ডাউনলোড কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে মাত্ৰ 2 মিনিটত তো বন্ধুসকল এই তথ্যখিনি কেনেকৈ কৰিব আপোনালোকে সবিশেষ জনাৰ বাবে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব বন্ধুসকল আৰু এটা কথা ভিডিওটো স্কিপ নকৰিব কিয়নো স্কিপ কৰিলে হয়তো বুজি নাপাব সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব তো বন্ধুসকল ব্লগ ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল পুন প্ৰথমে আপোনালোকে ক্ৰম বাজাৰত যাব তো বন্ধুসকল মই দেখুৱাই দিছো ক্ৰম বাজাৰ ওপেন কৰাৰ পিছত সাৰ্চ টাইপ বুলি অপচন আছে তো ইয়াতে সাৰ্চ কৰিব আপোনালোকে তো বন্ধুসকল ইয়াতে সাৰ্চ কৰিব www. ইয়াতে দেখিছে আপোনালোকে www.apdcl.org এইটো বুলি সাৰ্চ কৰিব আপোনালোকে তো বন্ধুসকল সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাই যাব আপোনালোকৰ মাজত তো বন্ধুসকল ইয়াতে চাইছে তো তাৰ পিছত ওপৰত ৰাইট সাইডৰ কৰ্নাৰত এটা অপচন আছে 3 ডট ইয়াতে ক্লিক কৰিব কৰাৰ পিছত অকমান তল ফালে আহিব তল ফালে অহাৰ পিছত ডেস্কটপ সাইটটো আপোনালোকে বাৰু অন কৰি ল'ব কিয়নো ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে কম্পিউটাৰ নিচিনা হৈ যায় বস্তুটো তো অন কৰাৰ পিছত আপোনালোকে অকমান তল ফালে আহিব পেজটোৰ তো বন্ধুসকল তল ফালে অহাৰ পিছত ইয়াতে চাব এটা অপচন আছে নো ইয়োৰ বিল বুলি এটা অপচন আছে ইয়াতে দেখাই আছে নো ইয়োৰ বিল তো ইয়াতে বাৰু এবাৰ ক্লিক কৰি তো বন্ধুসকল ইয়াতে ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খোল খাই যাব আপোনালোকৰ মাজত তো বন্ধুসকল চাওক ইয়াত কি কৈছে কনজিউমাৰ আইডি বিচাৰিছে ইন্টাৰ ইয়াৰ কোড কনজিউমাৰ আইডি বন্ধুসকল এই কনজিউমাৰ আইডিটো আপোনালোকৰ পুৰণা যেটো বিল আছে ঘৰত যেটো বিল দি থৈ গৈছে আপোনালোকক এই বিলৰ কাগজত কনজিউমাৰ আইডিটো আছে এটো বাৰু ইয়াতে বহুৱাই ল'ব মই বাৰু বহুৱাই লৈছো তো এটো বহুৱাই লৈছো মই তাৰ পিছত ইয়াতে ক্যাপচা বুলি আছে এই ক্যাপচাটো তলত বহুৱাই দিব তো বন্ধুসকল ক্যাপচাটো যদি আপোনালোকে বুজি নাপায় ইয়াতে ৰিফ্ৰেশ ক্যাপচা বুলি আছে ইয়াতে মৰাৰ লগে লগে ক্যাপচাটো চেঞ্জ হৈ যাব তো বন্ধুসকল মই বাৰু ক্যাপচাটো বহুৱাই লৈছো ক্যাপচাটো বহুৱাই ইয়াতে তলত ভেৰিফাই বুলি এটা অপচন আছে তো ভেৰিফাইড ক্লিক কৰিব তো ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত তল ফালে চাইছে আপুনি ইনভয়েস আইডি ডিউ ডেট টোটাল এমাউন্ট ইনভয়েস ডেট তাৰ পিছত আছে পিডিএফ তো আপোনালোকে কি কৰিব পিডিএফত ক্লিক কৰিব তো বন্ধুসকল পিডিএফত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত যেটো পেজ এই পেজটো আহি যাব তো বন্ধুসকল ইয়াতে চাইছে তো ইয়াতে ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকৰ মাজত অটোমেটিকলি শো হৈ যাব পেজটো তো বন্ধুসকল চাইছে পেজটো আহি গৈছে অটোমেটিকলি তো অকমান তল ফালে আহিব তো বন্ধুসকল আপোনালোকে চাব পাৰিব আপোনাৰ কিমান বিল হৈছে কিমান তাৰিখৰ সম্পূৰ্ণ চাব পাৰিব তো বন্ধুসকল ইয়াতে বিল হৈছে চাওক 1183 টকা তো বন্ধুসকল আশা কৰো ভিডিওটো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব